নমস্কাৰ মই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিছোঁ এটা সম্পূৰ্ণ নতুন টপিকৰ ওপৰত আলোচনা কৰিম বুলি যিটো টপিকৰ ওপৰত হয়তো বহুতে জানিব বিচাৰে আৰু বহুতৰে সেই টপিকটোৰ ওপৰত ইণ্টাৰেষ্টটো আছে চাওক আজি মই ক'বলৈ ওলাইছোঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বিষয়ে আমি জানো অসমত 40-45টা মান সৰু ডাঙৰ বহুত ভ্ৰাম্যমাণ থিয়েটাৰ আছে কিন্তু আমাৰ মাজত এই ভ্ৰাম্যমাণ থিয়েটাৰ পাৰ্টিসমূহ আহিল কেনেদৰে আৰু এই ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস কি মানে তেওঁলোকে কেনেদৰে গ্ৰ' কৰিল কেনেদৰে আহিল সেই বিষয়ে আজি এই ভিডিঅ'টোত অলপ কথা আলোচনা কৰিম তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু তাৰ আগতে এটা অনুৰোধ ভিডিঅ'টো লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভ্ৰাম্যমাণ থিয়েটাৰৰ বিষয়ে কোৱাৰ আগতে মই কৈ ল'ব বিচাৰিছোঁ নাট্যকলাৰ বিষয়ে চাওক নাট্যকলাৰ বিকাশ কেনেদৰে হৈছিল নাট্যকলা কেনেদৰে বৰ্তমানৰ অৱস্থাত আহিল সেই বিষয়ে যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি ক'ব লাগিব গ্ৰীচ দেশৰ কথা কাৰণ যিমানবিলাক আধুনিক কলা সংস্কৃতি আছে তাৰ প্ৰায়বিলাকৰে বেছিভাগৰে প্ৰধানত বিকাশ হৈছিল গ্ৰীচ দেশত আৰু ইয়াৰে অন্তৰ্গত নাট্যকলাৰ বিকাশ মূলতঃ গ্ৰীচ দেশতেই হৈছিল কাৰণ খ্ৰীষ্টপূৰ্ব 660 খ্ৰীষ্টপূৰ্বতেই গ্ৰীচ দেশৰ ডায়োনিছিয় নামৰ উৎসৱত প্ৰথমতে নাট্য প্ৰদৰ্শনী হৈছিল আৰু সেয়াই আৰম্ভণি তাৰ পৰাই নাট্যকলাৰ মূলতঃ বিকশিত হৈ যায় খ্ৰীষ্টপূৰ্ব প্ৰায় 534 মান খ্ৰীষ্টপূৰ্বত হয় ঠিক আছে খ্ৰীষ্টপূৰ্বত কি হৈছিল গ্ৰীকৰ এথেন্স চহৰত খ্ৰীষ্টপূৰ্ব 534 গ্ৰীচৰ এথেন্স চহৰত পোনপ্ৰথমবাৰৰ বাবে নাট মহোৎসৱ অনুষ্ঠিত হৈছিল আৰু যদি আমি ভাৰতবৰ্ষৰ কথা কওঁ তেন্তে ভাৰতবৰ্ষতো নাট্যকলাৰ প্ৰাচীন কালৰ পৰা চৰ্চা কৰা হৈছিল যাৰ সাক্ষ্য বহন কৰে যাৰ প্ৰমাণ বহন কৰে ভৰত মুনিৰ নাট্যশাস্ত্ৰই আৰু যদি আমি অসমৰ কথা কওঁ তে অসমততো আপোনালোকে জানে যে শংকৰদেৱৰ অংকীয়া নাটৰ পৰাই অসমত নাট্য চৰ্চা আৰম্ভ হৈছিল শংকৰদেৱে প্ৰথমতে এখন চিহ্নযাত্ৰা নামৰ এখন অংকীয়া নাট ৰচনা কৰিল যাত কোনো সংলাপ নাছিল য'ত কেৱল কিছুমান অংগী ভংগী আছিল সংলাপবিহীন এখন অংকীয়া নাট চিহ্নযাত্ৰা ৰচনা কৰিছিল তাৰপিছত তেওঁ বিভিন্ন ধৰণৰ অংকীয়া নাট ৰচনা কৰি গ'ল পৰৱৰ্তী পৰ্যায়ত তেওঁৰ শিষ্য মাধৱদেৱে বিভিন্ন ধৰণৰ ঝুমুৰা নাট অংকীয়া নাট ভাওনা ইত্যাদি তেওঁ ৰচনা কৰি সেইবিলাক প্ৰদৰ্শনী ব্যৱস্থা কৰিলে আৰু লাহে লাহে এনেদৰে নাট্যকলাই ভাৰতবৰ্ষত তথা অসমত বিকাশ লাভ কৰিবলৈ ধৰিলে আৰু ইয়াৰ পিছতেই আহিল ভ্ৰাম্যমাণ থিয়েটাৰ অহাৰ আগতেই নাট্যকলাৰ এটা খোজ আছিল মানে এটা কি সোপান আছিল যে এটা ষ্টেপ কি আছিল যে যাত্ৰা অভিনয় যিবিলাক যাত্ৰা পাৰ্টি কিছুমান অঞ্চলত খোলা গান বুলিও কয় আৰু এই যাত্ৰা পাৰ্টিসমূহে ক্ৰমাৎ বিকশিত হৈ বৰ্তমানৰ যি আধুনিক ভ্ৰাম্যমাণ থিয়েটাৰ সেই ৰূপ পৰিগ্ৰহণ কৰে আৰু ভ্ৰাম্যমাণ থিয়েটাৰ পাৰ্টি জন্ম দিয়া সেই মহান ব্যক্তিগৰাকী আছিল অচ্যুত লহকৰ যাৰ দ্বাৰা সৃষ্টি কৰা সেই নাট্যগোষ্ঠীটোৰ নাম আছিল নটৰাজ থিয়েটাৰ নটৰাজ থিয়েটাৰৰ প্ৰযোজক হৈ অচ্যুত লহকৰে প্ৰথমতে অসমত এটা ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ জন্ম দিছিল আৰু পৰৱৰ্তী সময়ত সেই ধাৰাটো অব্যাহত ৰাখিছিল বহুকেইগৰাকী নাট্যপ্ৰেমী ব্যক্তি কৃষ্ণ ৰয় প্ৰশান্ত হাজৰিকা ৰতন লহকৰ ইত্যাদি ব্যক্তিসকলে তেওঁলোকৰ তত্বাৱধানত গঢ়ি উঠা কহিনুৰ থিয়েটাৰ আবাহন থিয়েটাৰ হেঙুল থিয়েটাৰ তথা বৰ্তমান সময়ত জনপ্ৰিয় আবাহন ৰাজতিলক বৰদৈচিৰা বৃন্দাবন ইত্যাদি বিভিন্ন থিয়েটাৰ বৰ্তমানে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ নাট্য জগতত দপদপাই আছে আৰু বৰ্তমানে অসমত প্ৰায় 40-45টা মান সৰু বৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী আছে প্ৰত্যেকটো নাট্যগোষ্ঠীয়ে বৰ্তমানে 4খনকৈ কৰি আছিল কিন্তু যোৱা কেইবছৰমানৰ পৰা 3খনকৈ নাট তেওঁলোকে প্ৰত্যেকটো পেণ্ডেলতে প্ৰদৰ্শন কৰে আৰু বছৰৰ প্ৰায় 6-7 মাহ তেওঁলোকে নাট প্ৰদৰ্শন কৰে তেওঁলোকৰ নাট প্ৰদৰ্শনী আৰম্ভ হয় ভাদ মাহত আৰু শেষ হয় অসমীয়া চ'ত মাহত অৰ্থাৎ এপ্ৰিল মাহত আৰু এইকেইটা মাহত তেওঁলোকে অসমৰ বিভিন্ন ঠাইত তেওঁলোকে পেণ্ডেলবিলাক দি কি কৰে ৰাইজৰ পদূলিয়ে তেওঁলোকে নাটবিলাক প্ৰদৰ্শন কৰে সেইকাৰণে ভ্ৰাম্যমাণ থিয়েটাৰ জনপ্ৰিয় হৈছে আমাৰ মাজত চাওক আমাৰ অসমত চিনেমা হল খুব কম গতিকে মানুহখিনিয়ে চিনেমা হলৰ জৰিয়তে চিনেমা বা কিবা এটা মনোৰঞ্জনৰ উৎস নাপায় কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰ কি আমাৰ পদূলিলৈ গুচি আহে আমাৰ ওচৰলৈ গুচি আহে আমি তেওঁলোকৰ নাটবিলাক আমাৰ ওচৰতে উপভোগ কৰিব পাৰোঁ সেইকাৰণে তেওঁলোক জনসাধাৰণৰ অন্তৰত সোমাই যোৱা পৰিলক্ষিত হৈছে মানুহে তেওঁলোকক সেইকাৰণে স্থান দিছে মনোৰঞ্জনৰ এটা উচিত এটা উৎস হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে এটা জনপ্ৰিয় উৎস হিচাপে গ্ৰহণ কৰিছে যাৰ ফলত ভ্ৰাম্যমাণ থিয়েটাৰ আজি ইমানেই জনপ্ৰিয় আৰু তেওঁলোকৰ নাটবিলাক এটা সামাজিক দিশ আছে নাটবিলাকে কি কৰে আমাৰ সমাজত এটা বাৰ্তা পঠিওৱাৰ চেষ্টা কৰে এটা সমাজক এটা মেছেজ দিয়াৰ চেষ্টা কৰে যে নাটবিলাকৰ দ্বাৰা কেৱল মনোৰঞ্জন নহয় ছ'চাইটিত এটা পজিটিভ দিশ আছে কিন্তু বৰ্তমানে ভ্ৰাম্যমাণ থিয়েটাৰত এক আধুনিকতাৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে ক'বলৈ গ'লে বলিউডৰ এটা হাৱা লাগিছে ভ্ৰাম্যমাণ থিয়েটাৰত আধুনিকতাৰ নামত কিছুমান মানে নহ'বলগীয়া ঘটি আছে আৰু অৱশেষত এটা কথাই ক'ম যে ভ্ৰাম্যমাণ থিয়েটাৰ সদায় এটা নিৰ্মল মনোৰঞ্জনৰ উৎস হৈ থাকক আধুনিকতাৰ ব্যৱসায়ৰ নামত তেওঁলোকে কিছুমান নৈতিকতাবিহীন পন্থা নৈতিকতাবিহীন কিছুমান
কৰ্মপন্থা তেওঁলোকে হাতত নলওক তেওঁলোক সদায় এটা নিৰ্মূল মনোৰঞ্জনৰ উৎস হৈয়ে থাকক অসমীয়া ৰাইজৰ মনত সদায় তেওঁলোকৰ স্থান থাকিব আৰু আপুনি যদি নাটক চাই ভাল পায় আপুনি যদি এজন ভ্ৰাম্যমাণ নাট্যপ্ৰেমী হয় তেন্তে নিশ্চয় ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ